নমস্কাৰ, আজি এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টিত চৰকাৰী কৰ্মচাৰীৰ 3% ইনক্ৰিমেণ্ট ধৰি জুলাই মাহৰ দৰমহা কেনেকৈ হিচাপ কৰা হয় তাৰ আলোচনা কৰিম। ভিডিঅ'টিত কিবা ভুল দেখিলে বিজ্ঞজনে আঙুলিয়াই দিব। ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। দৰমহাৰ হিচাপ কেনেকৈ কৰে তাৰ প্ৰাথমিক কথাকেইটা হৈছে বেচিক পে'। বেচিক পে' বা টোটেল পে' হৈছে পে' আৰু গ্ৰেড পে' যোগ কৰি পোৱা। গ্ৰছ টোটেল, টোটেল পে' দিয়ে হাউচ ৰেণ্ট আৰু মেডিকেল যোগ কৰি গ্ৰছ টোটেল পোৱা যায়। সেইদৰে টোটেল ডিডাকশ্যন NPS, GPF, GIS আৰু প্ৰফেশ্যনেল টেক্স যোগ কৰি টোটেল ডিডাকশ্যন পোৱা যায়। সেইদৰে নেট এমাউণ্টটো গ্ৰছ টোটেলৰ পৰা টোটেল ডিডাকশ্যন বিয়োগ কৰি নেট এমাউণ্ট পোৱা যায়। 3% ইনক্ৰিমেণ্ট জুলাইত হিচাপ কৰিবলৈ হ'লে জুন মাহৰ দৰমহাটোৰ গাঁথনি জানি ল'ব লাগিব। ধৰক এজন কৰ্মচাৰীয়ে পে' 22,190 টকা, গ্ৰেড পে' 7,400 টকা, টোটেল পে' 29,590 টকা, হাউচ ৰেণ্ট 2,071 টকা, মেডিকেল 600 টকাকে ধৰি গ্ৰছ টোটেল 42,322 টকা আৰু তেখেতৰ ডিডাকশ্যন কৰিবলগীয়া 4,373 টকা। গতিকে নেট এমাউণ্ট গ্ৰছ টোটেলৰ পৰা ডিডাকশ্যনখিনি বিয়োগ কৰিলে 37,949 টকা। এতিয়া আহিছোঁ জুলাইত 3% ইনক্ৰিমেণ্ট ধৰিলে কিমান হ'ব। ধৰা হ'ল জুন মাহত 22,190 টকা আৰু গ্ৰেড পে' 7,400 টকা এজন কৰ্মচাৰীয়ে পাই আছে। এতিয়া দুয়োখিনি যোগ কৰিলে 29,590 টকা হ'ব। জুন মাহৰ টোটেল পে' 29,590 টকাৰ 3% উলিয়ালে পাওঁ 887.7 টকা। এই 887.7 টকাটো ৰাউণ্ডেড অফ টু দ্য নেক্সট 10, 10ৰ ৰাউণ্ড অফ কৰি লিখিলে 890 টকা পাওঁ। জুলাই মাহৰ 3% ইনক্ৰিমেণ্টত এনেকৈ দশমিকত ওলালে 10ৰ ৰাউণ্ডেড অফ কৰি লিখা হয়, সেয়েহে 890 টকা লিখা হৈছে। এই 890 টকাটো 22,190ৰ লগত যোগ কৰিলে জুলাই মাহৰ নতুন পে' হ'ব। এতিয়া 3% ইনক্ৰিমেণ্টৰ পিছত জুলাইত পে' হ'ব আগৰ পে' 22,190ৰ লগত 890 টকা যোগ কৰিলে পাওঁ 23,080 টকা। তাৰ লগত গ্ৰেড পে' 7,400 বুলি ধৰা হ'ল। এতিয়া নতুন পে'ৰ লগত গ্ৰেড পে' 7,400 টকা যোগ কৰিলে টোটেল পে' পাওঁ 30,480 টকা। এই টোটেল পে' 30,480 টকাৰ পৰা আমি ডিএ ওলাব পাৰোঁ। অৰ্থাৎ ডিএৰ শতাংশ ধৰক 34% ডিএ দি থকা হৈছে। 34% 30,480 টকাৰ পৰা 34% ল'লে আমি পাওঁ 10,363 টকা। 30,480 টকাৰ পৰা 34% ল'লে আচলতে পাওঁ 10,363.2। দশমিকৰ পিছত 2 আছে, এই 2 5তকৈ কম। দশমিকৰ পিছত 5তকৈ কম থাকিলে সেইটো সংখ্যা ধৰা নহয়, সেয়েহে লিখা হয় 10,363 টকা। দশমিকৰ পিছত 5তকৈ কম থকা কাৰণে ধৰা নহয়। এতিয়া হওক হাউচ ৰেণ্টলৈ। জুলাই মাহত হাউচ ৰেণ্ট কিমান হ'ব
জুলাই মাহৰ নতুন পে আৰু গ্ৰেড পে যোগ কৰি তাৰ 7% ল'লে যি পাওঁ সেয়াই হৈছে নতুন হাউচ ৰেণ্ট। ধৰক আমি জুলাই মাহত নতুন পে বেচিক পে পাইছোঁ বা টোটেল পে পাইছোঁ 30,480 টকা। 30,480 টকাৰ 7% ল'লে পাওঁ 2,133.6। দশমিকৰ পিছত 6 আছে, অৰ্থাৎ 5তকৈ বেছি আছে। গতিকে আমি 1 বঢ়াই লিখিব পাৰোঁ, 2,134 টকা হ'ব। মেডিকেল বানচ 600 টকা। এতিয়া হওক গ্ৰছ টোটেল। মেডিকেল হাউচ ৰেণ্ট দিয়ে আৰু টোটেল পে যোগ কৰি 43,577 টকা পাইছোঁ। এইখিনি হৈছে গ্ৰছ টোটেল। এতিয়া আহিছোঁ টোটেল ডিডাকশ্যনলৈ, অৰ্থাৎ মুঠ কৰ্তন কিমান হ'ব। NPS বা GPF, যিসকলে NPSৰ সুবিধা লাভ কৰি আছে তেওঁলোকৰ NPSৰ পৰিমাণ উলিয়াবলৈ হ'লে পে, গ্ৰেড পে আৰু ডিএ যোগ কৰি মুঠ যিমান পাওঁ তাৰ 10%। পে, গ্ৰেড পে আৰু ডিএ যোগ কৰি পালোঁ 40,843 টকা। তাৰ 10% ল'লে 4,084 টকা NPS। তাৰপিছত GIS 200 টকা আৰু তাৰপিছত প্ৰফেশ্যনেল টেক্স 208 টকা। এতিয়া টোটেল ডিডাকশ্যন NPS, GIS, প্ৰফেশ্যনেল টেক্স যোগ কৰিলে পাওঁ 4,492 টকা। টোটেল ডিডাকশ্যন হৈছে NPS বা GPF, GIS আৰু প্ৰফেশ্যনেল টেক্স যোগ কৰি যিখিনি পোৱা যায়। ইয়াতে পাইছোঁ 4,492 টকা টোটেল ডিডাকশ্যন। এতিয়া আহিছোঁ নেট এমাউণ্ট। নেট এমাউণ্টটো পাবলৈ হ'লে গ্ৰছ টোটেলৰ পৰা টোটেল ডিডাকশ্যনখিনি বিয়োগ কৰি দিলে আমি নেট এমাউণ্ট পাওঁ, অৰ্থাৎ পাবলগীয়া দৰমহা। গ্ৰছ টোটেল 43,577ৰ পৰা টোটেল ডিডাকশ্যন 4,492 টকা বিয়োগ কৰিলে 39,085 টকা পাওঁ। কৰ্মচাৰীজনে অৰ্থাৎ লাভ কৰিব 39,085 টকা। এতিয়া আহিছোঁ হাউচ ৰেণ্টৰ ক্ষেত্ৰত। হাউচ ৰেণ্টৰ ক্ষেত্ৰত যিসকল কৰ্মচাৰীয়ে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বা ছাব ডিভিজনেল হেডকোৱাৰ্টাৰত কাম কৰে তেওঁলোকে 8% হাউচ ৰেণ্ট লাভ কৰে আৰু যিসকল কৰ্মচাৰীয়ে মেট্ৰ' চিটি, গুৱাহাটী তেনেধৰণৰ মেট্ৰ' চিটিত কাম কৰিলে 10% হাউচ ৰেণ্ট লাভ কৰে। আজি ইমানতে সামৰিছোঁ। ধন্যবাদ। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব।